হেল্ল' গুড মৰ্ণিং। এয়া আহক, এতিয়া মই কি বনাইছোঁ চাব। এয়া ভাত এয়া হিটাৰত উঠাই দিছোঁ ধুনীয়াকৈ, আৰু এইফালে এয়া যোৱাকালি ৰাতিৰে ভাত আছিলে, আৰু এয়া মাংস বনাইছিলোঁ, এয়া থাকিয়ে গ'ল, অলপ খোৱা হ'ল। আৰু এয়া দালি বহাই দিছোঁ, দালিখিনি এতিয়া বহাইহে থৈছোঁ, তেল মৰা নাই, পিছত তেল মাৰিব লাগিব। এফালে এয়া এখেত উঠি আহিছে, আৰু এয়া সৃজনক পঠাইছোঁ বিস্কুট আনিবলৈ, কাৰণ কি চাহৰ লগত যদি বিস্কুট নাথাকে খাই ভাল নালাগে ন, সেইকাৰণে তাক কৈছোঁ মই যোৱাচোন। আৰু ইফালে আমাৰ দিয়ান মোবাইল চাই আছে টিকলু উঠি, তাৰো মুখ চুখ ধুৱাই দিলোঁ ধুনীয়াকৈ। আৰু এইফালে মই এতিয়া আহিছোঁ সৃজনক পঠাবলৈ। সি যাবলৈ অকণমান দিগদাৰ পায়, ৰাতিপুৱাই উঠি মনো নাযায় ন, তথাপিতো সি কৈছে হ'ব দিয়া মই গৈ লৈ আনিম। এয়া সি এতিয়া যাব ওলাইছে, আৰু এতিয়া যিহেতু সি অকণমান ডাঙৰ হৈছে, কামবিলাক সি এটা দুটাকৈ সি কৰি দিয়ে, মোক সহায় কৰি দিয়ে। আৰু এখেত শোৱাৰ পৰা উঠিয়েই যাবলৈ এলাহ কৰিছে কাৰণে এখেতে কৈছে তাকে পঠাই দিয়া, আৰু সি বাৰু বেচেৰা এয়া গৈছেও চাইকেলখন লৈ। তাকে ল'ৰা এটা ঘৰত থাকিলে এইটোৱে সুবিধা, আৰু সি যদি আজি নাথাকিলে হয়, বেলেগত পঢ়ি থাকিলে হয়, তেতিয়া এখেত বা ময়ে যাব লাগিলে হয়। এতিয়া সি আছে কাৰণে সিয়ে সেইটো দায়িত্ব পালন কৰিছে। আৰু এতিয়া ব'লক এয়া ভিতৰলৈ আহিলোঁ, এতিয়া যাওঁ পাকঘৰলৈ, ব'লক। এয়া পাকঘৰত আপোনালোকে এয়া দেখিছে, চিংকত ৰাখি থৈছোঁ এইখন কাপোৰ, এইখন হ'ল মানে গোঁসাই মোচা কাপোৰ। গোঁসাই ফটো মুচি দিওঁ ধুনীয়াকৈ, আৰু গৰম পানীত তিয়াই ৰাখিছিলোঁ, তাৰমানে হোলীত যে গোঁসাই মূৰত ফাকু দিয়া হৈছিলে, আৰু এই ফাকুখিনি এইখন মানে ৰুমালেৰে আঁতৰাই দিছিলে, চাফা কৰা হৈছিলে। আৰু যিহেতু ৰংখিনি পুতুককৈ নাযায়, লাগি ধৰে, আৰু কটন কাপোৰ যদি লোৱা হয় পুতুককৈ মানে তেলটো লাগি ধৰে বা ধুবলৈ অসুবিধা হয়, কিন্তু এইখন মানে কিবা গৰম কাপোৰৰ নিচিনা, ৰুমালখন ইমান ভাল, সেইকাৰণে মানে চাৰ্ফত অকণ গৰম পানীত দি পেলাই এনেকৈ তিয়াই থ'লে ধুনীয়া চাফা হৈ যায়। এতিয়া ধুনীয়াকৈ চাফা হৈ গ'ল। এতিয়া এইখন অকণমান আগফালে ৰ'দ পৰি আছে, এতিয়া ধুনীয়াকৈ ইয়াতে মেলি দিওঁগৈ, ব'লক। আৰু এয়া ওলাই আহিলোঁ অলপমান, আজি ঘৰৰ কাম বন সকলোখিনি কৰি দিনৰ ভাত বনাই এখেতলৈ থৈ আহিছোঁ, আৰু এতিয়া আমি যামগৈ মাহঁতৰ তালৈ। মানে সৃজনৰ যে একজাম সেয়েহে যাব ওলাইছোঁ। যিহেতু আমি তিনিটা, সেইকাৰণে আহি আছোঁ, আৰু এতিয়া অলপ দূৰ সেইখিনি খোজকাঢ়ি যাব লাগিব মেইন গেটলৈকে। ককায়েকৰ পিছে পিছে ভায়েক। দে আমি কোনফালে যাম? এইফালে, ব'লা আমি যাম দেই, ব'লা। আহি পাই গ'লোঁ মাৰ ঘৰত, আৰু লতি চকুপাই দুটা লৈ লৈছোঁ। জুচ পোৱা নাই, জুচ নাই এই দোকানখনত, ফ্ৰণ্টৰ দোকানখনত। এতিয়া যাম আৰু ভিতৰলৈ, আৰু এটা ঘটনা ঘটিল, ভিতৰত কমগৈ ৰ'ব, আগতে সোমাই লওঁ ঘৰ। আৰু জমনিটো হ'ল মানে ঘটনাটো, আমাৰ টমটম চাৰিখন মানে তাৰ এজনে তাক একে কোলাত লৈ পেলাই তেখেতৰ টমটমত বহাই দিছে, যাতে মানে আমি তেখেতসকলৰ টমটমখনতে বহি ঘৰলৈ আহিব পাৰোঁ। ইমানেই মানে হাঁহি উঠিছে, মানে মই ভাবিছোঁ ল'ৰাটো এতিয়া যেন লৈ গুচিয়ে যাব। জমনি এইটোৱে আৰু। যোৱা, মাতিছে জেঠাই মাতিছে, যোৱা। এইয়া আমি আহি গ'লোঁ। এয়া মা, এয়া ককাৰ ভিডিঅ' চাই আছে, আৰু এইজনী বাইদেউ, আৰু বাইদেউৰো এটা চেনেল আছে দেই, অসীমা ভট্টাচাৰ্য বুলি আছে ন। অসীমা, কি মাকে আছা? খুলি দিম নাই, আছে ভাল এক্টিভেই, এনেই কৈছে, আৰু আপোনালোকে চাব, মই কৈ দিম। দেখুৱাই নাথাকিবি, সেইটোৱে কথা। আহা, তোমাক জেঠাই মাতি আছে, আহা, চুমা এটা দি দিয়া, দিয়া। চুমু
ভিডিঅ' কৰি তাত তুমিয়ে এতিয়া এয়া আমি ওলাইছোঁ চুলি কাটিবলৈ। এই দুটাৰ চুলিখিনি একদম কি হৈছে দুটাৰে। কি হ'ল আকৌ জোতা পিন্ধিলোঁ চুলি কাটিবলৈ মন নকৰে, সেইকাৰণে লগত উলিয়াই লৈছোঁ। এতিয়া চুলিখিনি কটোৱাই আনো। ইয়াৰ পৰা সুবিধা আৰু পুটুককৈ পাই যাম। ব'লক গৈ থাকোঁ। কালি পাই গ'লোঁ, আমি ইফালে গুচি যাম। এয়া আমি ফুটপাথ দি গৈ আছোঁ আৰু এইখন দেখিছে চাইকেল দোকান, বহুত বছৰ পুৰণি। আমি স্কুলত পঢ়ি থকা সময়ৰে, আৰু এইজনেই আছে চাইকেল যোনে ঠিক কৰি আছে, মানুহজন এজনেই। আৰু আমাৰ চাইকেলবোৰ ইয়াতেই আমি ঠিক কৰিছিলোঁ যেতিয়া আমি স্কুল গৈছিলোঁ বা টিউশ্যন গৈছিলোঁ। আৰু তাৰপৰা এয়া দোকানখন ইমান দিন যে আছে, ভাল লাগে। আৰু এইখন এখন বহুত পুৰণি এইখন চেলুন হয়। ইয়াত মানে আমিও কাটিছোঁ সৰুতে, আমাকো দেউতাহঁতে আনি কাটিছে। আৰু এতিয়া চাওক আমাৰ ল'ৰা ছোৱালীও আহিছে কাটিবলৈ, আৰু ইমান ধুনীয়াকৈ বিষ্ণুৰ ফটোখন ৰাখিছে চাওকচোন। এইখন কোনোবা আৰ্ট কৰা হয়, মই তাকে দেখাই দিলোঁ আপোনালোকক। আৰু এইফালে আমাৰ সাই বাবাক চাই আছে দিয়ানে। এতিয়া এয়া শ্ৰীজনক এতিয়া কাটিবলৈ আৰম্ভ কৰি আছে। ইফালে আমাৰ টিকলাই ককায়েকক চাইছে, চাওক কেনেকৈনো কাটিছে। আৰু ইমান ভাল লাগিছে মোৰ মনটো, যিহেতু ইহঁতৰ চুলিখিনি বহুত বেছি দীঘল হৈ গৈছিলে। আৰু এইফালে আমাৰ দিয়ানক চাওক, গেঞ্জি চেঞ্জি পিন্ধাই দিছে একদম, মানে কাপোৰ খুলি পেলাই সুধা গেঞ্জিটোৰে আছে। আৰু এতিয়া মানে মই উঠাই দিছোঁগৈ তাক, সি যিহেতু নিজে পাৰা নাই। তাক কৈছিলোঁ উঠিবলৈ, সিনো ক'ত পাৰিব। তাক উঠাই দিছোঁ। এতিয়া চেণ্ডেল টেণ্ডেলযোৰ খুলি দিওঁ আৰু ধুনীয়াকৈ। এনেই সি অসুবিধা নকৰে, আজি জানো এইবাৰ কি কৰে নাজানো। আৰু তাক অকণমান দেখাই দিছোঁ দেই, এইটো আমাৰ টিকলু মাইনু। এই ধুনীয়াকৈ বহি আছে, চুলিখিনি চাওকচোন তাৰ কিমান দীঘল হৈছে। এয়া আমাৰ শ্ৰীজনে কাটি টিপটপ হৈ গ'ল। ইফালে আমাৰ ককায়েকে তাক চুমা খাইছে, চুলি কাটিবৰ কাৰণেও ককায়েকে চুমা খাইছে দেখিছে। সেইফালে ককায়েকে ধৰি আছে তাক। আজি দেউতাক থকা হয়, এতিয়া দেউতাকে তাক ধৰি থাকিলে হয়। এতিয়া দেউতাক নাই যিহেতু, দেউতাকৰ দায়িত্ব ককায়েকেই পালন কৰিছে। এয়া আমাৰ টিকলা দুটাৰ চুলি কটা হৈ গ'ল। এতিয়া আমি আহি আছোঁ, আহি ঘৰ পাই গ'লোহি। এইটো আমাৰ দিয়ানৰ ফাইনেল লুকছ। আৰু আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল। কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব।